মোৰ দোকানৰ নাম ফোন ফেক্টৰী আসাম। এইটো আপোনাৰ গোসাইগাঁও ফ্লাইঅভাৰ লগত যেটো আপোনাৰ পদ্মবিল বুলি জনা যায় আৰু ইয়াত অৱস্থিত। ইয়াত আপোনাৰ ফেচিলিটি হ'ল আমাৰ ফাৰ্ষ্ট টাইম আমি গোসাইগাঁৱত এনেকুৱা এটা ষ্ট'ৰ লৈ আহিলোঁ যাতে নেকি আপোনাৰ যিকোনো ফল বিক্ৰী কৰিব পাৰে আৰু ইয়াত যিবিলাক মানুহে ফ্লেগশ্বিপ লেভেলৰ ফোনবিলাক যিমানে ইউজ কৰিব খোজে কিন্তু আপোনাৰ অলপ মানে টকাৰ কাৰণে ইউজ কৰিব নোৱাৰে, তো সিহঁতৰ কাৰণে আমি একদম 50% 60% অফত আপোনাৰ ছেকেণ্ড ফোন আৰু অপেন বক্স ফোন লৈ আহিলোঁ আমি আগত। আৰু ইয়াতো ফাৰ্ষ্ট অফ অল আৰু এটা কথা যে ইয়াত আপুনি যিবিলাক চিলপেক ফোন আছে বাহিৰৰ মাৰ্কেটতকৈ আমাৰ ইয়াত সকলো টাইমত ডিছকাউণ্টত পাই যাব। এইটো হ'ল আমাৰ সুবিধা। আমাৰ ইয়াত চবতকৈ বেছি আইফোন পাই যাব। আইফোনৰ এনেকুৱা কোনো মডেল নাই যে ইয়াত নাপায়। আইফোনৰ আপুনি ছেকেণ্ড হেণ্ডৰ পৰা ষ্টাৰ্ট কৰি ছেকেণ্ড হেণ্ড অপেন বক্স এণ্ড চিলপেক চব পাই যাব ইয়াত। আইফোনৰ চব মডেল এভেইলেবল আছে। আপুনি ডিপেণ্ড কৰিব এইটো আপোনাৰ এই URৰ ওপৰত, মানে কিবা ফোন আছে আপুনি যে কালি ল'লে আজি বিক্ৰী কৰি দিলে, একদিন দুদিন পুৰণা, সেইবিলাকত আপুনি 20% 30%, প্লাছ যিবিলাক অপেন বক্স আছে সেইবিলাকত আপুনি 1 বছৰৰ ৱাৰেণ্টি পাই যাব, প্লাছ সিহঁতত 30% 40% আপুনি ডিছকাউণ্ট পাই যাব, আৰু চিলপেকতো আপ টু 20% আপুনি ডিছকাউণ্ট পাই যাব। সকলো মানে যিটো আইফোনত কোনেও ডিছকাউণ্ট দিব নোৱাৰে, আমাৰ ফোন ফেক্টৰী আসামত আপুনি সকলো টাইমত ডিছকাউণ্ট পাই যাব। এইটো আমাৰ ফালৰ পৰা এক্সচেঞ্জৰ সুবিধা আছে। ইয়াৰ পৰা জাষ্ট আপুনি বাই কৰিব নোৱাৰে, ইয়াত আপুনি বিক্ৰীও কৰিব পাৰে। যেতিয়া আপোনাৰ ইনষ্টেণ্ট টকাৰ দৰকাৰ হ'ল আপুনি আহিলে হ'ল, ইয়াতে আপোনাৰ ফোনটো আপুনি দেখাব, বাছ আমি চাম ফোনৰ কণ্ডিশ্যনটো, যোৱাৰ পিছত আপোনাৰ ইনষ্টেণ্ট কেছ পাই যাব। আপুনি ইয়াত চেলো কৰিব পাৰে, প্লাছ বাই কৰিব পাৰে, প্লাছ এক্সচেঞ্জৰ সুবিধা আছে। আপোনাৰ পুৰণা ফোন দিখানে ইয়াত নতুন ফোনো ল'ব পাৰিব আপুনি। এইটো সুবিধা আমাৰ ইয়াতে এভেইলেবল আছে গোসাইগাঁৱত। ৱাৰেণ্টি আপোনাৰ যিমান ফোন আছে সকলো ফোনত 6 মান্থ ৱাৰেণ্টি পাব। বাকী যিবিলাক ফোন আপোনাৰ 1 বছৰ পাৰ হৈছে, যিবিলাক আপোনাৰ 4G মডেল হয়, সেইবিলাক আমি চেকিঙৰ কাৰণে গেৰাণ্টি দিওঁ। যদি আপুনি 7 দিনৰ কাৰণে লৈ যাব পাৰে, 7 দিন ঘৰত লৈ যাই চেক কৰক, যদি কোনো ধৰণৰ প্ৰব্লেম পায় আপুনি ইয়াত ৰিটাৰ্ণ কৰিব পাৰে। ডাইৰেক্ট এনেকুৱা নহয় যে ৰিটাৰ্ণ মানে কি, আপুনি কেছো ল'ব পাৰিব, প্লাছ আপুনি ফোন দিখানে বেলেগ ফোনো ল'ব পাৰিব। এইটো সুবিধা ইয়াত আছে। ইয়াত আপোনাৰ জাষ্ট ফোনত আমি ডিল নকৰোঁ, জাষ্ট আপোনালোকে যিকোনো বস্তু চেল কৰিব পাৰে ইয়াত। যেনেকৈ আপোনাৰ ফোন, DSLR, লেপটপ, আমাৰ ইয়াত যিকোনো গেমিং লেপটপ পাই যাব, গেমিং PC পাই যাব, আপোনাৰ ড্ৰোন, DSLR চব পাই যাব। মানে ইয়াত সকলো বস্তু পাব, প্লাছ সকলো বস্তু বিক্ৰী কৰিব পাৰিব ইয়াত। এইটো সুবিধা আছে আমাৰ ইয়াত ফোন ফেক্টৰী আসামত। আমি এইটোৱে ক'ব বিচাৰোঁ, আমি ইয়াত ফাৰ্ষ্ট টাইম আপোনালোকৰ কাৰণে আমি ইয়াত এইটো আমি অপেনিং কৰিলোঁ, যাতে আপোনালোকৰ সুবিধা হয়, যাতে আপোনাৰ বাহিৰত যাব নালাগে। যেনেকুৱা আগত আপুনি কোনোবা অপেন বক্স ছেকেণ্ড হেণ্ড ফোন ল'ব গ'লে আপোনাৰ গুৱাহাটী যাব লগা হৈছিলে বা দিল্লী যাব লগা হৈছিলে, কিন্তু সেইটো সুবিধা আপোনালোকৰ কাৰণে আমি ইয়াত লৈ আহিলোঁ গোসাইগাঁৱত। তো আমি ছাপোৰ্ট চাওঁ, আপোনালোকৰ ছাপোৰ্ট চাওঁ, আপোনালোকে আহক, বেছি আহক, আমাক ছাপোৰ্ট কৰক, যাতে আমি আগুৱাই যাব পাৰোঁ। অনলাইন এতিয়ালৈকে আমি ব্যৱস্থা কৰা নাই, লেকিন আমাৰ এটা নিজা এপ হ'ব, যেটোত নেকি আপুনি সকলো ফোনৰ আপডেট পাই যাব। প্লাছ আমাৰ ফোন ফেক্টৰী আসাম নামৰ এটা ইনষ্টাগ্ৰাম আৰু ইউটিউব পেজ আছে, তাতে আমি সকলো টাইমত ডিছকাউণ্ট বা অফাৰত ফোন দি থাকোঁ, যিবিলাক আপোনাৰ জাষ্ট ইনষ্টাগ্ৰামত আৰু ইউটিউবত আমি আপডেট দি থাকোঁ। যদি আপোনালোকৰ অফাৰত ফোন লাগে, আপুনি কাম কৰিব পাৰে, আমাৰ ইনষ্টাগ্ৰাম ফোন ফেক্টৰী আসাম যিটো আছে তাতে ফ'ল' কৰি ৰাখিব, আপুনি সকলো টাইমত অফাৰ পাই থাকিব।